Hello, my dear students. Welcome to my YouTube MDS YouTube channel. মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক মোৰ ইউটিউব MDS ইংলিছ গ্ৰামাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকক মই পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে বুজাম আৰু ইয়াৰ আগৰ ক্লাছখিনিত মই তোমালোকক বুজাইছিলোঁ পাষ্ট ইনডিফিনিট টেন্স। গতিকে মই তোমালোকক অলপমান পাষ্ট ইনডিফিনিট টেন্সৰ বিষয়ে কৈ দিছোঁ যে কোনো এটা কাম যদি অতীতত পাৰ হৈ যোৱা বুজায় তেতিয়াহ'লে তাকে আমি পাষ্ট ইনডিফিনিট টেন্স বুলি কৈছিলোঁ। ইয়াৰ বাবে মই তোমালোকক চাৰ্ট এখন দিছিলোঁ। আই টুক, উই টুক, ইউ টুক, হি টুক, দে টুক। আৰু এটা কথা তোমালোকক কৈছিলোঁ যে মই পাষ্ট ইনডিফিনিট টেন্সত এইষাৰ কথা কৈছিলোঁ যে পাষ্ট ইনডিফিনিট টেন্সত ভাৰ্বৰ ৰূপটো সকলো পাৰ্চন আৰু নাম্বাৰতে একে হয়। গতিকে আই টুক, উই টুক, ইউ টুক এই যে চাৰ্টখন দিয়া হৈছিল এই চাৰ্টখনৰ লগত সংগতি ৰাখি অৰ্থাৎ চাৰ্টখনৰ সহায়ৰ পৰা তুমি বহুতো ধৰণৰ বাক্য পাষ্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰিবা। ইয়াৰ উপৰিও মই তোমালোকক কৈছিলোঁ যে যদিহে তাত অক্সিলিয়াৰী ভাৰ্ব এটা নাথাকে ৱাজ বা ৱেৰ, হেড ইত্যাদি ধৰণৰ পাষ্ট টেন্সৰ, তেতিয়াহ'লে তুমি বাক্যটো ইণ্টাৰগেটিভ কৰিবৰ কাৰণে ইণ্টিৰগেটিভ অৰ্থাৎ প্ৰশ্নবোধক কৰিবৰ কাৰণে তোমালোকে ডিড ভাৰ্বৰ সহায় ল'বা বুলি কৈছিলোঁ। আৰু নিগেটিভ কৰিবৰ কাৰণে ডিড আৰু নট আদি দি ডিড নট দি বা ডিডন্ট দি তোমালোকে তাক নিগেটিভ কৰিবা বুলি কৈছিলোঁ। ইয়াৰ পাছত তোমালোকক মই আকৌ কওঁ যে পাষ্ট ইনডিফিনিট টেন্স যিটো ইয়াৰ লগত কেতিয়াবা সম্বন্ধ থাকে পাষ্ট ইনডিফিনিট টেন্স, গতিকে সেইটো কথাও আমি মনত ৰাখি থ'ব লাগিব। আৰু ইয়াৰ লগে লগে আমি পাষ্ট কণ্টিনিউৱাছ টেন্স এতিয়া শিকিম। পাষ্ট কণ্টিনিউৱাছ টেন্স কাক কয়? অতীতৰ কোনো এটা বিশেষ মুহূৰ্তত, অতীতৰ কোনো এটা সময়ত এটা কাম যদি চলি থকা বুজায় তাকে কোৱা হ'ব পাষ্ট ইনডিফিনিট টেন্স। অৰ্থাৎ অতীতত কোনো এটা কাম হৈ আছিল, এটা সময়ত কামটা হৈ আছিল বা চলিছিল আদি বুজাবৰ বাবে আমি পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰোঁ। অৰ্থাৎ ইয়াৰ কাৰণে লিখা হৈছে পাষ্ট কণ্টিনিউৱাছ টেন্স ইজ ইউজড ফৰ এন একশ্যন গয়িং অন ফৰ চাম টাইম ইন দ্য পাষ্ট। কোনো এটা সময়ত অতীতত কোনো এটা কাম চলি আছিল বুজাবৰ বাবে পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ। আমি ইয়াৰ বাবে যে অতীতত কোনো এটা কাম চলি আছিল তাৰ বাবে আমি এটা উদাহৰণ লৈছোঁ। দ্য বয় was reading a book. উদাহৰণটো চোৱা, ল'ৰাজনে এখন কিতাপ পঢ়ি আছিল। দ্য বয় was reading a book. এইটো এটা পাষ্ট কণ্টিনিউৱাছ টেন্স। এই পাষ্ট কণ্টিনিউৱাছ টেন্সটোৱে এইষাৰ কথা বুজাইছে যে ইয়াৰ সময়টো অতীতৰ আৰু অতীতৰ সেই সময়ছোৱাত অৰ্থাৎ এই পঢ়াৰ সময়ছোৱাত চলি থকা বুজাইছে। আমি পঢ়িছিল বুলি একেবাৰে কোৱা নাই, দি বয় ৰেড বুলি কোৱা নাই। পাষ্ট ইনডিফিনিট টেন্সত এষাৰ কথা প্ৰকাশ কৰা হোৱা নাই, অৰ্থাৎ ল'ৰাটোৱে বা ল'ৰাজনে কিতাপ এখন পঢ়িছিল এইটো কথা কোৱা হৈছে। গতিকে লিখা হৈছে যে পাষ্ট কণ্টিনিউৱাছ টেন্স ইজ ইউজড ফৰ এন একশ্যন গয়িং অন ফৰ চাম টাইম ইন দ্য পাষ্ট। গতিকে আমি পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে প্ৰথম উদাহৰণটো শিকিছোঁ যে অতীততে কোনো এটা ঘটনা বা কোনো এটা কাম চলি থকা বুজালে পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিম। এতিয়া আমি ইয়াক লিখিম কেনেদৰে? ইংৰাজীত আমি ইয়াক লিখিম কেনেদৰে? আমি প্ৰথমতে এতিয়া টেন্সটো শিকি আছোঁ, কিন্তু এটা বাক্য সম্পূৰ্ণ কৰিবলৈ হ'লে বিভিন্ন ধৰণৰ আমি চেপ্টাৰ, বিভিন্ন ধৰণৰ অধ্যায় আছে, সেই অধ্যায়বোৰ আমি জানি ল'ব লাগিব। আমি পাছে পৰে তোমালোকক সকলোখিনি শিকাম। এতিয়া মই তোমালোকক শিকাবলৈ চেষ্টা কৰি আছোঁ টেন্সটোৰ বিষয়ে আমি কিবা এটা পাওঁ যাতে আমি টেন্সটো বুজি পাওঁ তাৰ বাবে শিকাই আছোঁ। গতিকে পাষ্ট কণ্টিনিউৱাছ টেন্সটো তোমালোকক ক'লোঁ যে অতীতৰ এটা সময়ত কোনো এটা কাম চলি থকা বুজায়। গতিকে আমি এই যে লিখিলোঁ দি বয় ৱাজ ৰিডিং এ বুক, এই বাক্যটো অতীতকালৰ চলি থকা বুজাইছে। গতিকে আমি এনেকুৱা ধৰণৰ বাক্য কেনেকৈ লিখিব পাৰিম তাৰ কাৰণে তোমালোকক এখন চাৰ্ট দিয়া হৈছে। আই ৱাজ টেকিং, we were taking, you were taking, আমি আকৌ পাম এতিয়া ইয়াত
you were taking he or she Ram Jodu ইত্যাদিও হ'ব পাৰে ইয়াত he or she was taking they were taking আমি এখানে যদি আমি সিঙ্গুলার নাম্বার বলি ধরু এটো সিঙ্গুলার নাম্বার বলি যদি ধরু আমি এটো প্লুরাল নাম্বার হল প্লুরাল নাম্বার এয়া হল ফার্স্ট পারসন সেকেন্ড পারসন আৰু এয়া থার্ড পারসন অর্থাৎ যিকোনো ধৰণৰ বাক্য যিকোনো এটা বাক্য তুমি এই চাৰ্টখনৰ পৰা গঠন কৰিব পাৰিবা যেনে মই ফুটবল খেলিছিলো I খেলি আছিলো I was playing football অৰ্থাৎ টেক ভাৰ্বত মই অন্য এটা লগালো প্লে ভাৰ্বটো লগালো তাত ing দিলো I was playing football we were playing football you were playing football you were playing football he or she was playing football and they were playing football ধৰা যদুৱে অংক এটা কৰি আছিল আমি যদি অসমীয়া বাক্য এটা লওঁ যদুৱে অংক এটা কৰি আছিল আমি থার্ড পারসন সিঙ্গুলার নাম্বার যদু গতিকে আমি এই ইয়াৰ পৰা লম যদু was playing football নহয় মোৰ অসমীয়া বাক্যটো আছিল যদুৱে অংক এটা কৰি আছিল যদু was doing a sum যদু was doing a sum তেনেদৰে তেওঁলোকে বাতৰি কাকত এখন পঢ়ি আছিল they were পঢ়াৰ ইংৰাজী আমি read তাত ing দিলো they were reading a newspaper গতিকে তোমাৰ বাক্যটো এই চাৰ্টখনৰ পৰা তোমালোকে গঠন কৰিব পাৰিবা এটা কথা তোমালোকে মন কৰিবা যে যেহেতু এটো কন্টিনিউয়াস টেন্স তোমালোকক কোৱা হৈছিল যে কন্টিনিউয়াস টেন্সত কিছুমান ভাৰ্ব কিছুমান কন্টিনিউয়াস টেন্সত ব্যৱহাৰ নহয় গতিকে সেই ভাৰ্বক আমি কৈছিলো নন প্ৰগ্ৰেছিভ ভাৰ্ব বা আমি নন কনক্লুসিভ ভাৰ্ব বুলি কৈছিলো গতিকে এই নন কনক্লুসিভ ভাৰ্ববোৰ যেহেতু কন্টিনিউয়াস টেন্সত ব্যৱহাৰ নহয় যিকোনো কন্টিনিউয়াস টেন্সতে নন কনক্লুসিভ ভাৰ্ববোৰ ব্যৱহাৰ নহয় গতিকে ইয়াত ব্যৱহাৰ হ'বলগীয়া নন কনক্লুসিভ ভাৰ্বটো তেতিয়া হলে কেনে ধৰণৰ হ'ব যে ইয়াত ব্যৱহাৰ হ'বলগীয়া অৰ্থাৎ এনে ধৰণৰ অৰ্থ কৰিবলগীয়া নন কনক্লুসিভ ভাৰ্বটো ব্যৱহাৰ হ'ব ইয়াৰ আগৰ টেন্সটোত অৰ্থাৎ প্ৰেজেন্ট পাষ্ট ইনডিফিনিট টেন্সটো পাষ্ট ইনডিফিনিট টেন্সৰ দ্বাৰা ব্যৱহাৰ হ'ব যেনে এটা মই নন কনক্লুসিভ ভাৰ্ব ললো মই বাঘ এটা দেখিছিলো অৰ্থাৎ দেখি থকা কামটো যদি মই চলি থকা বুজাও দেখি আছিলো অৰ্থাৎ দেখিছিলো যদি বুজাও দেখি আছিলো তেতিয়া হলে হ'ব কি I was seeing নহব কথাকাৰ কাৰণ সি ভাৰ্বটো নন কনক্লুসিভ ভাৰ্ব গতিকে ইয়াৰ আগৰ টেন্সটো তোমালোকক যেটো পঢ়ুৱা হৈছিল পাষ্ট ইনডিফিনিট টেন্স এই পাষ্ট ইনডিফিনিট টেন্সৰ দ্বাৰা এই বাক্যটো প্ৰকাশ কৰিবা তোমাৰ অৰ্থটো কিন্তু কন্টিনিউয়াস ৰূপতে থাকিব I saw a tiger যদি তুমি হেতু বুজাবলৈ গৈছা যদি তেনেকে ক'বলৈ গৈছা অন্য এটা যদি মই লওঁ ধৰা আমি এটা ভাৰ্ব ললো সি মই বুজি পাইছিলো মই বুজি পাই আছিলো অৰ্থাৎ মই বুজি পাইছিলো I was understanding নহয় I understood হ'ব মই শুনিছিলো I was hearing নহয় I heard হ'ব গতিকে পাষ্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ হ'বলগীয়া নন কনক্লুসিভ ভাৰ্বৰ অৰ্থ প্ৰকাশ কৰিবৰ বাবে তোমালোকে পাষ্ট ইনডিফিনিট টেন্সটো ব্যৱহাৰ কৰিবা যেটো মই তোমালোকক হেদিনাখন কৈছিলো I took we took you took আৰু he took they took হয় গতিকে এটো কথা মনত ৰাখিবা ইয়াৰ পাছতে মই যদি 2 নম্বৰ এই ব্যৱহাৰটো লৈ যাও এই ব্যৱহাৰটো লৈ 2 নম্বৰ ব্যৱহাৰটো লৈ it is used for an action going on for something during which something took place অতীতত যদি এটা ঘটনা ঘটি থাকোতে অন্য এটা ঘটনা ঘটি শেষ হৈছে মই ঘটনা বুলি নকৈ মই কাম বুলি কৈছো অতীতত কোনো এটা কাম হৈ থাকোতে অন্য এটা কাম সম্পন্ন হৈছে যদি বুজোৱা হয় তেতিয়া হলে আমি past continuous tense ব্যৱহাৰ কৰিম আমি past continuous tense ব্যৱহাৰ কৰিম আমি এটা উদাহৰণ লৈছো যেতিয়া তেওঁ আহিছিল বৰষুণ দি আছিল যেতিয়া তেওঁ আহিছিল বৰষুণ দি আছিল আমি অসমীয়া বাক্যটো লিখি দিছো যেতিয়া
তেওঁ আহিছিল বৰষুণ দি আছিল আমি এই বাক্যটো কেনেদৰে আমি ইংৰাজীত লিখিম যেতিয়া তেওঁ আহিছিল বৰষুণ দি আছিল আমি যেতিয়া শব্দটো when বা আমি while লগাব পাৰোঁ আমি when যদি দিওঁ when তেওঁ আহিছিল অৰ্থাৎ তুমি বাক্যটো ভালদৰে মন কৰা এই বাক্যটোত দুটা কামৰ কথা কোৱা আছে এটা কাম হৈছে অৰ্থাৎ এটা ভাৰ্বৰ কাম হৈছে বৰষুণ দি আছিল আৰু আনটো ভাৰ্ব হ'ল আহিছিল গতিকে যেটো ভাৰ্ব সম্পন্ন হৈছে শেষ হৈছে তাত আমি ব্যৱহাৰ কৰিম we will use their past indefinite tense or simple past and another we should write or we should use past continuous tense গতিকে আমি when দি past indefinite tense টো যেতিয়া এই শব্দটো আছে আমি when দিলো when he came বৰষুণ দি আছিল it was raining এইটো past continuous tense এইটো হ'ল past indefinite tense এইটো হ'ল past indefinite tense আৰু এইটো হ'ল past continuous tense গতিকে তোমালোকে দেখা পালা যে অতীতত কোনো এটা ঘটনা বা কোনো এটা কাম হৈ থাকোতে অন্য এটা কাম সম্পন্ন হৈছে তেতিয়াহলে আমি যেটো কাম হৈ আছিল তাত past continuous tense ব্যৱহাৰ কৰিম আৰু যেটো কাম শেষ হ'ল বা ইতিমধ্যে সম্পন্ন হৈছে তাত আমি past indefinite tense ব্যৱহাৰ কৰিম অতীতত এনেকুৱাও হ'ব পাৰে যে দুয়োটা কাম চলি থকা হ'ব পাৰে দুয়োটা কামে চলি আছিল এটা মুহূৰ্তৰ কাৰণে তেতিয়া আমি কিন্তু দুয়োটা কামেই আমি past continuous tense লিখিব পাৰিম যেনে Hori was singing and Mira was dancing Hori was singing and Mira was dancing আমি দুয়োটা কাম past continuous tense লিখিলো আমি এই বাক্যটো আমি আৰু এটা উদাহৰণ দিও এনেদৰে তোমালোকে এটা কথা মন কৰিবা তোমালোকৰ বাক্যটো এনে ধৰণৰ পৰীক্ষাত আহিব কাৰেক্ট টেন্সত এনে ধৰণে আহিব পাৰে when he come it was raining বা এনে ধৰণে আহিব পাৰে when he came it rained যেহেতু তোমালোকক দুয়োটা ভাৰ্বৰ দুয়োটা টেন্সৰ বিষয়ে বুজোৱা হৈছে গতিকে তোমালোকে দুয়োটাই নিশ্চয় পাৰিবা এটো পৰীক্ষাত আহিলে এইকেইটা নিশ্চয় পাৰিবা তোমালোকে দুয়োটাই চোৱা when he come it was raining এনেদৰে যদি আহে তেতিয়াহলে উত্তৰটো হ'ব এটা past continuous tense আছে গতিকে আমি জানিম যে অন্যটা কাম সম্পন্ন হৈছে গতিকে কি হ'ব when he came কামটো আমি কি দিম came অৱশ্যে এনেকুৱাও হ'ব পাৰে তেওঁ আহি আছিল আৰু বৰষুণ দি আছিল তেনেকুৱা ধৰণৰ বাক্যও থাকিব পাৰে তেনেকুৱা ধৰণৰ হলে আমি হেতু বুজাবৰ কাৰণে দুইটাই কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিম এতিয়া এই বাক্যটো চোৱা এটো যেহেতু তোমাক past continuous টো দিলে past indefinite টো দিয়া আছিল কাৰণে তোমাৰ উত্তৰটো এই ধৰণৰ হ'ব আৰু when he came it rained যদি আহে তেতিয়াহলে past indefinite tense দিয়া আছে তুমি past continuous tense লিখিব লাগিব উত্তৰ অৰ্থাৎ উত্তৰ দুইটাই একে ধৰণৰ হ'ব তোমাৰ পৰীক্ষাত এনে ধৰণৰ আহিব পাৰে গতিকে উত্তৰটো কৰোতে তোমালোকে চাই লবা আৰু তোমালোকে চোৱা whileৰ পাছত আমি while থকা বাক্যটা লওঁ মায়ে যেতিয়া ভাত ৰান্ধি আছিল মই বজাৰলৈ গৈছিলো বা মই অন্যটা বাক্য তুমি যেতিয়া খেলি আছিলা তেওঁ স্কুললৈ গৈছিল তুমি যেতিয়া খেলি আছিলা তেওঁ স্কুললৈ গৈছিল এই বাক্যটো চোৱা
এটা বাক্য চলি থকা বুজাইছিল আৰু আনটো গৈছিল সম্পূৰ্ণ হৈছিল স্কুললৈ গৈ পালেগৈ এনেকুৱা ধৰণৰ বুজাইছে সম্পূৰ্ণ হৈছিল এইটো বুজাইছে তেতিয়া আমি কি কৰিম এই when বা while টো কন্টিনিউয়াস টেন্সত লাগি আছে আমি while ব্যৱহাৰ কৰিলো while you লগত কি আছিল were আছিল আমি সাতখনৰ মতে I was taking we were taking you were taking গতিকে আমি ইয়াত you were দিম were ইয়াৰ পাছতে আমি ভাৰ্বটো ইয়াৰ পৰা চাম খেলা ইংৰাজী কি প্লে তাত আমি ing যোগ কৰিলো কন্টিনিউটিভ ৰূপৰ কাৰণে আমি ইয়াত ing টো যোগ কৰিলো while you were playing যে তুমি যেতিয়া খেলি আছিলা হৈ গল তেওঁ স্কুললৈ গৈছিল কি হ'ব he went to school গতিকে এই বাক্যটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে এনে ধৰণে while you play he went to school এনে ধৰণে আহিব পাৰে এনে ধৰণে বা তোমাৰ বাক্যটো এনে ধৰণে আহিব পাৰে while you were playing he go to অৰ্থাৎ go to within bracket দিব এনে ধৰণে আহিব পাৰে উত্তৰটো তোমাৰ এইটোৱে হ'ব মনত ৰাখিবা while you were playing he went to school ইয়াৰ কাৰণে পৰীক্ষা তোমাৰ এনে যদি আহে তুমি বুজিবা যে এটা ঘটনা ঘটি থাকোতে অন্য এটা ঘটনা ঘটি এটা অন্য এটা কাম সম্পন্ন হৈছে while you play he went to school গতিকে তোমাৰ উত্তৰটো হ'ব while you were playing he went to school বা এনে ধৰণে যদি দিয়ে while you were playing he go to school যদি দিয়ে তেতিয়া হলে উত্তৰটো একেটাই হ'ব while you were playing he went to school অৰ্থাৎ তোমাক ইয়াত এই past indefinite tense টো দিছে তুমি ইয়াত past continuous tense টো জানা নে নাজানা বহুৱাবলৈ তাৰ বিষয়ে তোমাক পৰীক্ষা কৰিছে আৰু ইয়াত তোমাৰ past continuous tense টো দিছে তোমাৰ past indefinite tense টো তুমি জানা নে নাজানা বহুৱাবলৈ তাক পৰীক্ষা কৰিছে তোমাৰ এই প্ৰশ্নটোৰ দ্বাৰা এই প্ৰশ্নকেইটাত 1 নম্বৰ কৈ থাকে গতিকে আমি এতিয়া past continuous tense ৰ বিষয়ে বুজিছো যে এই টেন্স টো অতীতত এটা মুহূৰ্তত বিশেষ মুহূৰ্তত চলি থকা বুজায় আৰু কেতিয়াবা অতীতত এই কামটো আমাৰ শেষ নহলেও এনেকুৱা ধৰণৰ আমি অৰ্থ প্ৰকাশ কৰিব পাৰো অৱশ্যে এনেকুৱা ধৰণৰ বাক্যৰ কাৰণে কিন্তু আমাৰ past perfect continuous tense আছে গৈ গতিকে আমি past perfect continuous tense আমি ব্যৱহাৰ কৰিব পাৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে past continuous ৰ বিষয়ে কি আছে তোমালোকে অন্য এটা কথা মন কৰিবা যে মই তোমালোকক প্ৰথম অৱস্থাত নেৰেশ্যনৰ বিষয়ে মই বুজাইছিলো তোমালোকক এখাৰ কথা কোৱা হৈছিল যে ৰিপৰ্টিং ক্লজৰ ভাৰ্বটো যদি এই past টেন্সৰ হয় আৰু ৰিপৰ্টেড ক্লজৰ ভাৰ্বটো যদি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ হয় তেতিয়া হলে ইনডাইৰেক্ট নেৰেশ্যনত তোমালোকে এই past প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্যটো past continuous tense লৈ যায় হেবলি শিকাইছিল মই এটা উদাহৰণ দি দিছো Ratan said to me you are teaching me English এইটো এটা ডাইৰেক্ট নেৰেশ্যন আমি এই ডাইৰেক্ট নেৰেশ্যনটো ইনডাইৰেক্ট কৰিব লাগে ইয়াৰ নিয়মটো কথা কৈ দিছো মই যে ৰিপৰ্টিং ক্লজৰ ভাৰ্বটো past টেন্সত আছে said past টেন্সৰ গতিকে ইয়াৰ টেন্সটো চেঞ্জ হ'ব হলনি হ'ব গতিকে টেন্সটো হলনি হয় কেনেদৰে তোমালোকক বিভিন্ন ধৰণৰ কৈছিলো যে প্ৰেজেন্টবোৰ pastলৈ যায় প্ৰেজেন্ট ইনডিফিনিট changes to past indefinite present continuous changes to past continuous tense present perfect past perfect লৈ যায় আৰু present perfect continuous tense past perfect past indefinite past perfect past perfect continuous এনেদৰে যায় তোমালোকক বুজোৱা হৈছিল আজি কিন্তু তোমালোকক এই যে এই কথাষাৰ ক'ব লাগিব ইয়াত যে এইটো ৰিপৰ্টিং ক্লজ আৰু তুমি ৰিপৰ্টেড ক্লজটো দেখিছা যে you were teaching me English এইটো ৰিপৰ্টেড ক্লজৰ বাক্যটো তোমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে গতিকে ইয়াক এই
প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স তুমি হলনি কৰিব লাগিব কিহলৈ হলনি কৰিব লাগিব পাষ্ট কণ্টিনিউয়াছলৈ হলনি কৰিব লাগিব অৰ্থাৎ আমি পাষ্ট কণ্টিনিউয়াছ টেন্সটো শিকোতে আমি এইখাৰ কথা মন কৰিব লাগিব যে ডাইৰেক্ট নেৰেশ্যনত যদি কেতিয়াবা প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স থাকে ইনডাইৰেক্টত হেতু কিন্তু আমি পাষ্ট কণ্টিনিউয়াছ টেন্সলৈ হলনি কৰিব লাগিব হিয়া এটা নিয়ম আমি গতিকে এইটো উত্তৰটো মই কৈ দিছো এনেকৈ ধৰণৰ হ'ব এইটো যেহেতু এইটো অ্যাসাৰ্টিভ সেন্টেন্স ই বৰ্ণনামূলক বাক্য গতিকে আমি সেইডৰ হলনি টোল দিম আমি ইয়াত টুটো নিদিম আমি ইনডাইৰেক্ট নেৰেশ্যনৰ উত্তৰটো আমি এনেধৰণে লিখিম ৰতন আমি টোল মি আমি যেহেতু অ্যাসাৰ্টিভ সেন্টেন্স ৰিপৰ্টিং ক্লজ আৰু ৰিপৰ্টেড ক্লজ দুইটা ক্লজৰ মাজত এটা কনজাংশন লাগিব আৰু সেই কনজাংশন ইয়াত আমি কি দিম আগতে দিয়াৰ দৰে আমি দিম ইয়াত ডেট এটা দিম ডেটটো দিয়াৰ পাছত আমি কি কৰিম ইয়াৰ সাবজেক্টটো হলনি কৰিম যেহেতু ইয়াত মোক কৈছে আৰু নেৰেশ্যন চেঞ্জ সদায় মই কৰিবলৈ ধৰি ল'ব লাগে গতিকে মই কৰি লিখিম কি আই মোক কৈছে ৰতন said to me you were teaching me English ৰতনে কৈছে তুমি মোক এতিয়া মই তেওঁক বুলি কম আই পাষ্ট কণ্টিনিউয়াছ টেন্সৰ I was এইখিনিতে তুমি কথা এষাৰ মনত পেলাবা যে পাষ্ট কণ্টিনিউয়াছ টেন্সৰ ষাটকণ কি আছিল I was taking we were taking গতিকে ইয়াতো হ'ব কি I was ইয়াতো ing দিয়া আছে I was teaching ing দিয়া আছে মানে হেতু প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স কণ্টিনিউয়াছ টেন্সত ভাৰ্বটোত ing থাকিব গতিকে I was teaching এটো হলনি হ'ব মি বুলি ৰতনে কৈছে আমি তেওঁক কম him আৰু ইংলিশ গতিকে তোমালোকে এখাৰ ব্যৱহাৰ মনত কৰিলা যে ৰিপৰ্টিং ক্লজৰ ভাৰ্বটো যদি পাষ্ট টেন্সৰ হয় ৰিপৰ্টেড ক্লজটো যদি পাষ্ট প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ হয় ইনডাইৰেক্ট নেৰেশ্যনত হি কলৈ যাব ইনডাইৰেক্ট নেৰেশ্যনত হি পাষ্ট কণ্টিনিউয়াছ টেন্সলৈ হলনি হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বিষয়ে ইমানলৈকে বুজালো অৱশ্যে হেকু হৈছে গৈ আমি ইয়াৰ পাছত কাৰেক্ট টেন্স যেতিয়া বুজাম তোমালোকক বিস্তৰভাৱে বুজুৱাবলৈ চেষ্টা কৰিম আৰু তোমালোকে একেবাৰে টেন্সটো যিটো অংশৰ পৰা মই পঢ়াইছিলো তাৰ পৰা তোমালোকে চাবলৈ চেষ্টা কৰিবা কিবা বুজি নাপালে সুধিবা আটাইখিনি চালেহে তোমালোকে বুজি পাবা কাৰণ এটা কথা মাজতে চাই কথাখিনি বুজি নাপাবা যেন লাগে বা বুজিবলৈ অলপ কিছু অসুবিধাৰ সন্মুখীন হবা যেন লাগে গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পাছত তোমালোকে যিখন চাট দিয়া হৈছে বা যিখিনি তোমালোকক বুজোৱা হৈছে সেইখিনি ভালদৰে প্ৰয়োগ কৰিবলৈ চাবা তোমালোকে নিজে লিখি চেষ্টা কৰিবা ইয়াৰ পাছতে মই তোমালোকক টেন্সৰ বাকিখিনি টেন্স বুজাবলৈ চেষ্টা কৰিম সময়টো মই কিছু অলপ দীঘলীয়াকৈ লৈ তোমালোকক আটাইখিনি খুব কম সময়ৰ ভিতৰত তোমালোকক দিবলৈ চেষ্টা কৰিম আজিলৈ আমি পাষ্ট কণ্টিনিউয়াছ টেন্সৰ সামৰিছো ইয়াৰ পাছত তোমালোকক পাষ্ট পাৰফেক্ট টেন্সটো বুজোৱা হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকলে এই ভিডিঅ'টো চাইছা তোমালোকে ইয়াক কমেণ্ট কৰিবা যদি বুজি নোপোৱা আৰু যিসকল নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ ক'লো বন্ধুবৰ্গৰ মাজত ইয়াক শ্বেয়াৰ কৰিবলৈ ক'লো তোমালোকে ছাবস্ক্ৰাইব কৰি ইয়াক তোমালোকে সদায় পাই থাকিবৰ কাৰণে তোমালোকে যি ব্যৱস্থা আছে সেই ব্যৱস্থাবোৰ লৈ বন্ধুবৰ্গৰ মাজতো বিলাবা তোমালোকে নিজে কৰি লৈ ভিডিঅ'টো চাবা বুলি আশা কৰি আজি ক্লাছটো সামৰিছো নমস্কাৰ